নমস্কাৰ ওম মই দীপামণি শইকীয়া আৰু মোৰ লগত আছে ৰীতা চলিহা সহযোগ কৰিব তেওঁ মোৰ লগত আমি দুয়ো নেশ্যনেল য়োগাৰ শিক্ষয়িত্ৰী স্বামী ৰামদেৱৰ শিষ্যা হিচাপে আমি গৌৰৱান্বিত। বৰ্তমান কৰোনা ভাইৰাছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে সৃষ্টি কৰিছে। এই মহামাৰী ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যোগৰ দ্বাৰা কেনেকৈ আমি ধ্বংস কৰিব পাৰোঁ, আঁতৰাব পাৰোঁ, তাৰে কেইটামান আমি প্ৰাণায়াম আসন দেখাম বুলি আগবাঢ়িছোঁ। ভুল হ'লে শুধৰাই ল'ব। ওমকাৰ কোনো ধৰ্মীয় শব্দ নহয়, ই এক দিব্য শক্তি। ভগৱানে ধৰ্ম ওমকাৰময় কৰিছে। ওমকাৰ কৰিলে মন শান্ত হয়, শোৱাৰ আগত কৰিলে টোপনি সুন্দৰ হয় আৰু দুঃস্বপ্নৰ পৰা মুক্ত হয়। টোপনি সোনকালে আহে আৰু গভীৰ হয়। নমস্কাৰ 12টা ভাগ আছে। সূৰ্য নমস্কাৰ কৰিলে পেট, অন্তৰ, হৃদয়, অম্লাশয়, হাওঁফাওঁ শক্তি বাঢ়ে। হাত, ভৰি, কান্ধ, উৰু, বুকু পৰিপুষ্ট আৰু সুন্দৰ হৈ পৰে। মানসিক শান্তি, শক্তি, তেজস্বিতা বৃদ্ধি হয়। মধুমেহ ৰোগীয়েও কৰিব পাৰে। যৌগিক জগিং 12 প্ৰকাৰ। শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে জগিং অপৰিহাৰ্য। যিকোনো ক্ৰিয়াৰ বাবে শৰীৰ প্ৰস্তুতিৰ বাবে জগিং এক ঘটক। কোনো ধন খৰচ নকৰাকৈ ঘৰতে নিজে জগিং কৰি শৰীৰৰ শক্তি বৃদ্ধি কৰিব পৰা যায়। সেই শক্তিক সঞ্চয় কৰি ৰাখিবলৈ নিয়মীয়া জগিং অপৰিহাৰ্য। জগিং কৰিলে আমাৰ কি লাভ হয়? শৰীৰ সুন্দৰ আকৰ্ষণ হয়, শৰীৰ সম্পূৰ্ণ সুস্থ থাকিব, শৰীৰৰ ক'তো অদৰকাৰী মাংস নাথাকে। কলিজা, মাংসপেশী, পাকস্থলী, শ্বাস প্ৰক্ৰিয়া, ৰক্ত সঞ্চালন আদিত ফলপ্ৰসূ। উদ্যম, মানসিক শক্তি বৃদ্ধি পায়। যুঁজাৰু মনোবৃত্তি, কামত হাৰ নমনা মনোভাৱ আহে। এতিয়া আমি প্ৰাণায়াম আৰম্ভ কৰিম। প্ৰাণায়াম 8টা ভাগ আছে। ভস্ত্ৰিকা, কপালভাতি, বাহ্য, অগ্নিচাৰ, উজ্জায়ী, অনুলোম বিলোম, ভ্ৰামী, উদ্গীত, প্ৰণৱ। এতিয়া আমি ভস্ত্ৰিকা আৰম্ভ কৰিছোঁ। নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসৰি কোনো ধনাত্মক আসনত, যি আসনত কষ্ট নোহোৱাকৈ বেছি সময় বহিব পাৰে। মেৰুদণ্ড, ডিঙি চিধা কৰি বহক। হাত জ্ঞান মুদ্ৰা লৈ হাত দুখন দুয়োটা আঁঠুৰ ওপৰত, হাতৰ তলুৱাৰ ওপৰৰ ফালে ৰাখক। ধীৰ গতিৰে দুয়োটা নাকেৰে উশাহ লওক আৰু একে ধীৰ গতিৰে উশাহ এৰক।
ইয়াকে ভস্ত্ৰিকা প্ৰণায়াম বোলে। ভস্ত্ৰিকা প্ৰণায়াম কৰিলে পানী লগা কাহ, এলাৰ্জি, শ্বাস ৰোগ, হাঁপানি, চাইনাছ, থাইৰয়ড, হৃদয় ৰোগ আদি আৰোগ্য হৈ মনৰ শান্তি প্ৰদান হয়। 5 মিনিট কৰা ভস্ত্ৰিকাই শৰীৰৰ উৎসাহ বঢ়ায়, ত্ৰিদোষ সময় আৰু কুণ্ডলী শক্তিৰ জাগৰণত সহায় কৰে। কিন্তু উচ্চ ৰক্তচাপ, হৃদয় ৰোগ আৰু হাঁপানি ৰোগীয়ে খৰগতিত ভস্ত্ৰিকা প্ৰণায়াম নকৰিব। গ্ৰীষ্মকালত লাহে লাহে কৰিব। দ্বিতীয়টো হৈছে কপালভাতি প্ৰণায়াম। কপাল মানে মস্তিষ্ক আৰু ভাতি মানে দীপ্তি, আভা, তেজ, প্ৰকাশ। অৰ্থাৎ যি প্ৰণায়াম কৰিলে মস্তিষ্ক আভা প্ৰকাশ হয় সেয়ে হৈছে কপালভাতি প্ৰণায়াম। এইদৰে 1 মিনিটত 60 বাৰ আৰু 5 মিনিটত 300 বাৰ হ'ব লাগে। এইদৰে সুস্থ মানুহে 15 মিনিট আৰু জটিল বেমাৰ, কেঞ্চাৰ, টিউমাৰ, এইডছ, মধুমেহ, ডিপ্ৰেছন, বন্ধ্যাত্ব আদিত আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈ কৰিব পাৰে। পুৱা আৰু সন্ধিয়া দুবাৰ কৰিব। কপালভাতি প্ৰণায়াম কৰিলে আমি কি লাভ পাওঁ? মস্তিষ্কৰ আৰু মুখমণ্ডলৰ আভা ও সৌন্দৰ্য বাঢ়ে। সকলো কফ ৰোগ, এলাৰ্জি, চাইনাছ ভাল হয়। হৃদয় ৰোগ আৰু মস্তিষ্ক সম্বন্ধীয় সকলো ৰোগ ভাল হয়। শকত, বহুমূত্ৰ, গেছ, কোষ্ঠকাঠিন্য, অম্লপিত্ত, কিডনী আদি সকলো ৰোগৰ পৰা মুক্তি পাব পাৰি। ইয়াৰ উপৰি মন স্থিৰ, শান্ত আৰু প্ৰসন্ন ৰখাত সহায় কৰে। সাৱধানতা: উচ্চ ৰক্তচাপ, হৃদয় ৰোগ আৰু শ্বাস ৰোগৰ ৰোগীয়ে খৰগতিত কপালভাতি প্ৰণায়াম নকৰিব। তেতিয়া হিতে বিপৰীত হ'ব পাৰে। মহিলাসকলে মাহেকীয়া অৱস্থাত, গৰ্ভাৱস্থাত আৰু অপাৰেচনৰ পিছত এই প্ৰণায়াম নকৰিব। তৃতীয়টো হৈছে বাহ্য প্ৰণায়াম। ত্ৰিবন্ধৰ সৈতে দীঘলকৈ উশাহ লৈ জোৰ কৰি শ্বাস বাহিৰলৈ এৰি দিয়ক। শ্বাস বাহিৰলৈ উলিয়াই দি ত্ৰিবন্ধ অৰ্থাৎ মূলবন্ধ, উদীয়মান বন্ধ আৰু জলবন্ধ লগাই শ্বাস বাহিৰতে ৰাখক। উশাহ বাহিৰলৈ এৰাৰ লগে লগে নাভিৰ তলৰ অংশ অৰ্থাৎ গুহ্যদ্বাৰ ভিতৰলৈ টানি ধৰিব। যিহেতু শ্বাস বাহিৰত আছে, পেটটো ৰাজহাড়ৰ ফালে ভিতৰলৈ সুমুৱাই যাব আৰু থুঁতৰি কণ্ঠকোপত লগাই শ্বাস যথাশক্তি বাহিৰত ৰাখিব যিমান সময় পাৰে। সময় 3 পৰা 5 ছেকেণ্ড উশাহ ভিতৰলৈ লৈ 3 পৰা 5 ছেকেণ্ড উশাহ জোৰ কৰি বাহিৰলৈ এৰি দি থুঁতৰি কণ্ঠপুৰত লগাই 10 পৰা 15 ছেকেণ্ড উশাহ বাহিৰত ৰাখি পুনৰ 3 পৰা 5 ছেকেণ্ড উশাহ লৈ দ্বিতীয়বাৰ আৰম্ভ কৰিব। এইদৰে 2 মিনিটৰ পৰা 5 বাৰ বাহ্য প্ৰণায়াম কৰিব। বাহ্য প্ৰণায়ামৰ দ্বাৰা মনৰ চঞ্চলতা দূৰ হয়, জঠৰাগ্নি প্ৰদীপ্ত হয়, পেটৰ সকলোবোৰ বেমাৰ ভাল হয়, বীৰ্য উদ্গতি, স্বপ্নদোষ, শীঘ্ৰপতন আদি ধাতু সম্বন্ধীয় সকলো ৰোগ ভাল হয়, বুদ্ধি সূক্ষ্ম ও তীব্ৰ হয়। অগ্নিচাৰ এটা সহযোগী ক্ৰিয়াহে। ইয়াৰ ফলত আমাৰ শৰীৰৰ ভিতৰ লিভাৰ, কিডনী, হাৰ্ট, জৰায়ু আদি ব্যায়াম হয় আৰু কোষ্ঠকাঠিন্য দূৰ হয়। চতুৰ্থটো হৈছে উজ্জায়ী প্ৰণায়াম। ধ্যান উপযোগী আসনত বহি হাতৰ জ্ঞান মুদ্ৰা লৈ হাতৰ তলুৱা আকাশৰ ফালে ৰাখি আঁঠুত থৈ ডিঙিটো সংকোচ কৰি ডিঙিৰ শব্দ কৰি উশাহ ভিতৰলৈ ল'ব লাগে। বায়ু সংস্পৰ্শ ডিঙিত সংঘৰ্ষ হ'ব লাগে। উশাহ ভিতৰলৈ লোৱাৰ পিছত থুঁতৰিটো কণ্ঠকোপত লগাই যিমান সময় পাৰে উশাহ ভিতৰত ৰাখি এৰিব হ'লে থুঁতৰিটো চিধা কৰি সোঁনাক বন্ধ কৰি বাওঁ নাকেৰে লাহে লাহে উশাহ এৰিব লাগে। এই আসন কৰিলে গোটেই বছৰ নেৰানেপেৰা লাগি থকা চৰ্দি, থাইৰয়ড, টনচিল, তালুবন্ধ, ৰাতি শুওঁতে ঘেৰঘেৰুৱা, হৃদৰোগ, আস্থামা, ডিঙিৰ সকলোবোৰ বেমাৰ ভাল হয়। থাইৰয়ড, টনচিল ভাল হয়। সংগীতকাৰ কণ্ঠ সুললিত হয়। কণ্ঠনলী কেঞ্চাৰতো উপকাৰ হয়। পঞ্চমটো হৈছে অনুলোম বিলোম প্ৰণায়াম। সোঁ হাতত বায়ু মুদ্ৰা লৈ বুঢ়া আঙুলিয়ে সোঁ নাক বন্ধ কৰি প্ৰথমে বাওঁ নাকেৰে এটা লয়ত দীঘলকৈ উশাহ ল'ব লাগে। মধ্যমা আৰু অনিমিকাৰ আঙুলিৰ বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে সেই একেই লয়ত উশাহ
উশাহ এৰিব লাগে। পুনৰ এৰি দিয়া নাকেৰে উশাহ লৈ আনটো নাকেৰে উশাহ এৰিব লাগে। এইটো এটা আবৃত্তি। এইদৰে নিৰন্তৰতাৰে কৰি যাওক। ইৰা আৰু হুস্ব পিংগলা মাজত সুষমা। ইৰা আৰু পিংগলা নাড়ীৰ সংঘৰ্ষত সুষমা নাভি জাগৰিত হয়। অনুলোম বিলোম প্ৰাণায়ামতো অলপ ভাগৰ লাগে। সেয়ে নতুন শিক্ষাৰ্থীয়ে মাজে মাজে অলপ বিৰতি লৈ কৰিব লাগে। এই প্ৰাণায়াম 5 ছেকেণ্ডত উশাহ ল'ব লাগে আৰু 5 ছেকেণ্ডত অকণমান বেছি সময় উশাহ এৰিব লাগে। এইদৰে যেতিয়া সম্পূৰ্ণ সহজভাৱে কৰিব পৰা হয় তেতিয়া সাধাৰণ ব্যক্তিয়ে একে লেঠাৰিয়ে 15 মিনিট কৰিব লাগে আৰু জটিল ৰোগীয়ে আধা ঘণ্টাতকৈ দিনে দুবাৰ কৰিব লাগে। প্ৰতিটো শ্বাস প্ৰশ্বাসত ওম জপ কৰিব লাগে। এই আসন কৰিলে আমাৰ কেঞ্চাৰ, চোৰাইচিছ, এছএলই, মাস্কুলাৰ ডিষ্ট্ৰফি, মাইগ্ৰেন, চাইনাছ, কিডনি আদি ৰোগ এই প্ৰাণায়ামত ভাল হয়। বজ্ৰাসনত বহি 2 হাতৰ মুঠি বন্ধ কৰি লওক। মুঠি মৰাৰ সময়ত বুঢ়া আঙুলি দুটা অন্য আঙুলিৰ ভিতৰত সুমুৱাই চেপি ধৰি ৰাখক। মুঠি দুটা নাভিৰ দুয়োফালে লগাই উশাহ এৰি দিওঁতে সন্মুখলৈ টানি আনি ওচৰলৈ দৃষ্টি নিক্ষেপ কৰক। উপকাৰিতা: এনেকৈ 3-4 বাৰ পুনৰাবৃত্তি কৰক। উপকাৰিতা: অগ্নাশয়, পেনক্ৰিয়াছ এই আসনে সক্ৰিয় কৰি ৰাখে। ইয়াৰ বাবে ইনচুলিন বেছি মাত্ৰাত হ'ব পাৰে। এই আসনে ডায়েবেটিছ নাশ কৰিবলৈও শক্তি যোগায়। এই আসন পেটৰ ৰোগৰ বাবেও উপকাৰী। এই আসনে হৃদযন্ত্ৰও সমভাৱত সক্ৰিয় কৰি ৰাখে। পশ্চিমোত্তানাসন: দণ্ডাসনত বহি দুয়োখন হাতৰ বুঢ়া আঙুলি আৰু তৰ্জনীৰ সহায়েৰে 2 ভৰিৰ বুঢ়া আঙুলি ধৰক। উশাহ এৰি সন্মুখৰ ফালে হাউলি মূৰটো আঁঠুৰ মাজত লগাবলৈ চেষ্টা কৰক। পেটটো উঠাই ৰাখিব পাৰে। আঁঠু ভৰি চিধা কৰি মাটিত লগাই ৰাখিব আৰু কিলাকুটি মাটিৰ লগত লাগি থাকিব। এই আসন কৰিলে লাভ হয়। শৰীৰৰ সিফালৰ মাংসপেশীবোৰ এই আসনতে বিস্তৃত হয়। পেটৰ পেশীবিলাক সংকোচন হয়। ইয়াতে অভ্যাসকাৰীসকলৰ স্বাস্থ্যৰ উন্নতি হয়। উস্তাসন: আঁঠুৰ ওপৰত থিয় হওক। শৰীৰটো পিছলৈ ভাঁজ কৰি নি দুয়োখন হাতেৰে গোৰোহা দুটা ধৰি লওক। মূৰটো যিমান পাৰে পিছলৈ নি বুকুখন উলিয়াই দিয়ক। এনেকৈ কমেও 10 ছেকেণ্ডত থাকক। এই আসন কমেও 3 বাৰ কৰক। উপকাৰিতা: এই আসনত আমাৰ শৰীৰৰ সন্মুখৰ ভাগ ভালদৰে মেল খাই যায়। ৰাজহাড় পিছলৈ বেঁকা কৰাৰ ফলত ইয়াৰ নমনীয়তা বাঢ়ে। আঁঠু, নিতম্ব যোৰা আৰু কান্ধজোৰা কেইটাও নমনীয় হৈ সচল হয়। ভুজংগাসন: পেট পেলাই শুই থাকি হাত দুখন গাৰ কাষত থওক। ভুজংগাসনৰ 3টা ভাগ আছে। তাৰে প্ৰথমটো হৈছে হাতৰ তলুৱা আৰু কিলাকুটি মাটিত লগাই ৰাখি ডিঙি আৰু মূৰ লাহে লাহে ওপৰলৈ উঠাওক আৰু চকু আকাশলৈ চোৱাৰ চেষ্টা কৰক। এইখিনি কৰোঁতে উশাহ লৈ উঠিব। কেইছেকেণ্ডমান ৰৈ উশাহ এৰি দি লাহে লাহে মূৰটো নমাই আনক। এনেকৈ 6 বাৰমান পুনৰাবৃত্তি কৰক। উপকাৰিতা: ডিঙিৰ ৰাজহাড়ৰ কাষৰ পেশীবোৰ সবল হয় বাবে এই আসনে ডিঙিৰ স্পণ্ডাইলাইটিছ ৰোগ নিৰাময় কৰাত সহায় কৰে। শলভাসন: পেটৰ ওপৰৰ হেঁচা ধুই হাত দুখন উৰুৰ তলত লগাব। উশাহ ভিতৰলৈ টানি সোঁ ভৰিটো ওপৰলৈ তোলক। ভৰিখন যেন আঁঠুৰ পৰা নামি নাযায়। থুঁতৰিটো মাটিত লাগি থাকিব লাগিব। 10 ছেকেণ্ডৰ পৰা 30 ছেকেণ্ড পৰ্যন্ত এই অৱস্থাতে থাকক। এইদৰে ভৰিৰে কৰাৰ পিছত দুটা ভৰি দি আকৌ শলভাসন 2 পৰা 4 বাৰ কৰক।
উপকাৰিতা এই আসন মেৰুদণ্ডৰ তলৰ অংশ সকলো ৰোগ নাশ কৰে। কঁকালৰ বিষ চাইটিকা যন্ত্ৰণাত এই আসন অতি ফলপ্ৰসূ। ধনুৰাসন পুনৰ পেট পেলাই শুৱক। এবাৰ দুয়োখন হাতেৰে ভৰি দুখন বুঢ়া আঙুলি দুটা ভালদৰে ধৰি লওক। উশাহ দীঘলকৈ টানি মূৰ আৰু ভৰি দুখন হাতেৰে টানি ওপৰলৈ উঠাওক। কেইছেকেণ্ডমান এনেদৰে ৰাখি উশাহ এৰি লাহে লাহে তললৈ নমাওক। এনেকৈ 6 বাৰ কৰক। উপকাৰিতা এই আসনতো ৰাজহাড়ৰ নমনীয়তা বাঢ়ে। পিঠি আৰু ৰাজহাড়ৰ কাষৰ মাংসপেশীবোৰ সবল হয়। ইয়াৰ নিয়মীয়া অনুশীলনীয়ে কঁকালৰ বিষ পিঠিৰ বিষ আদি ৰোগ নিৰাময় কৰে। মকটাসন ইয়াক 3 ধৰণে কৰিব পাৰে। প্ৰথম পদ্ধতি ওপৰলৈ মুখ কৰি শুই দিয়ক। আঁঠু দুটা উচাই লওক। ভৰি দুখন লগাই লওক। মূৰৰ তলত হাত দুখন ওপৰমুৱাকৈ ৰাখক। আপুনি হাত দুখন তলুৱা ওপৰমুৱাকৈ ৰাখি সম্পূৰ্ণৰূপে মেলি থৈ দিবও পাৰে। এতিয়া দীঘলকৈ উশাহ লৈ আঁঠু দুটা লাহে লাহে বাওঁফালে হাওলাই নি মাটিত লগাই দিয়ক। লগে লগে মূৰটো ঘূৰাই যিমান পাৰে সোঁফালে চাওক। এনে অৱস্থাত 8-10 ছেকেণ্ডমান ৰৈ দিয়ক। প্ৰথম অৱস্থাত আপুনি আঁঠু দুটা মাটিত লগাব নোৱাৰিব পাৰে। তেতিয়াহ'লে যিমান পাৰে আঁঠু দুটা তললৈ নিব আৰু মূৰ হাত দুখন মাটিত জোৰেৰে ধৰি ৰাখিব। তাৰ পাছত উশাহটো এৰি দি আগৰ অৱস্থালৈ আহক। এবাৰ পুনৰ উশাহ লৈ সোঁফালে আঁঠু দুটা নি মাটিত লগাওক আৰু বাওঁফালে চাওক। অলপ সময় থাকি উশাহ এৰি দি আগৰ অৱস্থালৈ আহক। এনেদৰে 6-8 বাৰ কৰক। মকটাসনৰ উপকাৰিতা হৈছে ৰাজহাড়ৰ গাঁঠিবোৰ লেহুকা কৰি সহজতে ভাঁজ লগাব পৰা কৰে। কঁকালৰ বিষ আঁঠু আৰু নিতম্ব গাঁঠিৰ বিষ দূৰ কৰে। কামিয়া আৰু হাড়ৰ বাঁহবোৰ নিয়মীয়া কৰে আৰু হাওঁফাওঁৰ স্থাপকতা বঢ়ায়। মধুমেহ ৰোগ নিৰাময়ত সহায় কৰে। পেটৰ ভিতৰত থকা পাকস্থলী আৰু বৃহদায়ন্ত্ৰ ফলপ্ৰসূ সঞ্চালন হোৱাৰ বাবে পেটৰ ৰোগ যেনে কোষ্ঠকাঠিন্য পেট ফুলা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। শৰীৰ আৰু মন পাতল কৰে। স্মৃতি শক্তি আত্মজ্ঞান আৰু সৃজনী শক্তি বঢ়ায়। উত্তান পদাসন দীঘলকৈ শুই লৈ হাত দুখন গাৰ কাষত থওক। দীঘলকৈ উশাহ লৈ দুয়োখন ভৰি আঁঠু ভাঁজ নগাকৈ 45 ডিগ্ৰী কোণ কৰি উঠাওক। ভৰি আঙুলিবোৰ টানি দিব। এনেকৈ 10 ছেকেণ্ড সময় ৰাখি উশাহ এৰি দি লাহে লাহে নমাই আনক। কমেও 10 বাৰ এনেদৰে কৰক। পেটৰ পেশীবোৰ সবল কৰাত এই আসন বৰ ফলদায়ক। কঁকালৰ বিষ থকা ৰোগীয়ে এই আসন নিয়মিত ৰূপে কৰা উচিত। পৱন মুক্তাসন এই আসন 2টা পদ্ধতিৰে কৰা হয়। প্ৰথম পদ্ধতি অৰ্ধ পৱন মুক্তাসন। ওপৰলৈ মুখ কৰি ভৰি মেলি শুই দিয়ক। এইবাৰ সোঁ ভৰিখন পোনে পোনে ওপৰলৈ উঠাওক। আঁঠু আৰু নিতম্ব গাঁঠি ভাঁজ কৰি উৰু পেটত লগাওক। 2 হাতেৰে সোঁ ভৰি আৰু উৰু ধৰি যিমান পাৰে পেটত লগাবলৈ চেষ্টা কৰক আৰু মূৰটো উঠাই থুতৰিটো আঁঠুৰ ওপৰলৈ নিবলৈ চেষ্টা কৰক। কেইছেকেণ্ডমান এনেকৈ ধৰি ৰাখি লাহে লাহে ঢিলা কৰি ভৰিখন মেলি দিয়ক। এবাৰ বাওঁ ভৰিখনে একেধৰণে চেষ্টা কৰক। দ্বিতীয় পদ্ধতি ওপৰমুৱাকৈ শুই দুয়োখন ভৰি পোনে পোনে ওপৰলৈ উঠাওক। আঁঠু আৰু নিতম্ব গাঁঠি ভাঁজ কৰি দুটা আনি পেটত লগাওক। 2 হাতেৰে আঁঠু আৰু ভৰি দুখন ধৰি যিমান পাৰি পেটত হেঁচা দিয়ক। কেইছেকেণ্ডমান ৰৈ ঢিলা কৰি প্ৰথমে মূৰটো চিধা কৰি মাটিত থওক। হাত দুখন গাৰ কাষত ৰাখক আৰু ভৰি দুখন লাহে লাহে মেলি দিয়ক। আসন কৰোঁতে স্বাভাৱিকভাৱে উশাহ লৈ থাকিব। উপকাৰিতা ডিঙি আৰু পিঠিৰ পেশীবোৰ টান হয়। পেটৰ বেৰ পেশীবোৰ টান হয় আৰু পেটৰ ভিতৰৰ অংগ পতংগবোৰ হেঁচা খোৱাৰ বাবে সেইবোৰলৈ তেজ চলাচল বাঢ়ে। পাচনতন্ত্ৰৰ বিভিন্ন অংগবোৰ স্নায়ুবোৰ উদ্দীপিত হোৱাৰ বাবে এইবোৰ কৰ্মক্ষমতা বৃদ্ধি হয়। চক্ৰাসন এই আসন কৰিলে মেৰুদণ্ড সবল নমনীয়া আৰু প্ৰসাৰিত হয়। দীৰ্ঘ যৌৱন লাভ কৰা যায়। বুকু প্ৰশস্ত হয়। ছোৱালীবোৰৰ ক্ষীণ স্তন দৃঢ় আৰু পুষ্ট হয়। মাক হোৱাৰ পাছতো যদি মহিলাবোৰে এই আসন নিয়মিত কৰে তেনেহ'লে তেওঁলোকৰ শৰীৰ গঠন একেই থাকে। শৰীৰ আৰু মন সতেজ হৈ থাকে। শোৱাসন প্ৰতিটো কঠিন আসনৰ পাছতে এই আসন বিশ্ৰাম ল'ব লাগে। উপকাৰিতা কৰ্মক্ষমতা বাঢ়ে। ক্লান্তি দূৰ হয়। মানসিক ৰোগ হৃদৰোগ স্নায়ু দুৰ্বলতা অনিদ্ৰা ৰক্তচাপ হ্ৰাস পায়।
কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে পিছলৈ আৰু ভিডিঅ' দিবলৈ মটিভেট হ'ব পাৰোঁ। ধন্যবাদ।